হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ এটা অন্য ভিডিঅ' লৈ আগবাঢ়িলোঁ। চব্জি কাটি আছে, ইয়া চব্জি চব এয়া বাহিৰত বনাই আছোঁ, ভিতৰত নোৱাৰি নহয়। এয়া মাছ বনাইছে, এয়া বাহিৰতে বনাই আছোঁ। এয়া মাছ এয়া নিমখ লৈছে, কেঁচা জলকীয়া লৈছে, কেঁচা নহয়, শুকান শুকান নে কেঁচা নাজানো মানে শুকান 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 জলকীয়াৰ পেষ্ট, আৰু জিৰা বটা না, আদা আদা নহৰু আৰু এই মাছ। তোমাৰ কোনটো মাছৰ মুৰা ভাল পায় নে পিছা ভাল পায় নে? নাই নাই নাই, মাছৰ মূৰা দি খাৰ হ'ব। খাৰ হ'ব। নাই নাই, মই মাছৰ মূৰা ভাজা ভাল পাওঁ। আৰু আপোনালোকে কি ভাল পায় ক'বচোন কমেণ্টত। মাছৰ মূৰা ভাল পায় নে পিছা ভাল পায় নে মাছ ভাজি ভাল পায়?
সেইকাৰণে আপোনালোকে মাংসৰ ৰেচিপি দিছিলোঁৱে পাঠাৰ মাংসৰ সেইকাৰণে এই ৰেচিপিটো নেদেখালোঁ এয়া আলু ভাজা এয়া তৰকাৰী এয়া মাছৰ খাৰ আৰু এয়া আঞ্জা আৰু এই মাংস আছে সানি খাই লওঁ তাৰপিছত মাংস ল'ম তাৰপিছত খাম আমি হেল্ল' এভৰিৱান আজিৰ দিনটোত মই যিমানখিনি দেখাব পাৰিলোঁ দেখালোঁ কাৰণ ছোৱালীকে ভিডিঅ'টো কৰিব দিছিলোঁ মই কৰিব পৰা নাই সময় মিলা নাছিলে তাইকে কৰিব দিলোঁ ভিডিঅ'টো কিমানখিনি দেখালে কিমানখিনি দেখাব নোৱাৰিলোঁ নাজানো গতিকে আজিতো ভিডিঅ'টো ইমানখিনি আছিলে ভাত পানী খাই উঠিলোঁ এতিয়া অকণমান ৰেষ্ট লৈছোঁ গতিকে ভিডিঅ'টো এণ্ড কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু নতুনকৈ কোনোবাই যদি মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ